হাই ফ্ৰেণ্ডছ, মই ফিটনেছ কোচ জুমি। আজি আমি কথা পাতিম কেলৰি বিষয়ে। কেলৰি কি বস্তু? শকতখিনৰ লগত কিবা সম্পৰ্ক আছে নেকি কেলৰি? এই সকলোখিনি মই ভালদৰে আপোনালোকক বুজাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাই থাকক। তেতিয়াহে বুজিব কেলৰি কি বস্তু, কেলৰি শকতখিনৰ লগত কি সম্পৰ্ক আছে সকলোখিনি। এতিয়া আমি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। কেলৰি মানে হ'ল আমাৰ মানুহ এজনক এদিনত কিমান শক্তিৰ প্ৰয়োজন হ'ব সেই শক্তি জোখা এককটোকে কেলৰি বুলি কোৱা হয়। আৰু আমি প্ৰতিদিনে খোৱা সকলো খাদ্যৰ পৰাই কেলৰি পাওঁ। ফেট লছ বা ৱেইট গেইনৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ সম্পৰ্ক আছে কেলৰিৰ। আৰু এক্সাম্পল হিচাপে যদি চাব যাওঁ, ধৰা হ'ল মানুহ এজনক এদিনত 2000 কেলৰি প্ৰয়োজন হয়, কিন্তু যদি মানুহজনে সেই 2000ৰ ঠাইত 2500 কেলৰি লয় তেতিয়াহ'লে কি হ'ব? 500 এক্সট্ৰা হ'ব। আৰু এনেকৈ প্ৰতিদিনে যদি 500 এক্সট্ৰা কেলৰি জমা হৈ যায় তেতিয়াহ'লে পিছত কি হ'ব? ফেটছত কনভাৰ্ট হৈ যাব। আৰু ফ্ৰেণ্ডছ, এনেকৈ এদিনাখন মানুহ এজন শকত হৈ যাব, নহ'লে পেট ওলাই যাব। আপোনালোকে বুজিবৰ কাৰণে মই আৰু এটা এক্সাম্পল দিব লৈছোঁ। যদি আপোনাৰ গাড়ীখনত প্ৰতিদিনে আপুনি 500 টকাৰ তেল ভৰাই আৰু কিন্তু গাড়ীখন ৰানিং কৰে মাত্ৰ 200 টকাৰ, তেতিয়াহ'লে কি হ'ব? এক্সট্ৰা যিখিনি তেল ৰৈ যায় প্ৰতিদিনে সেইখিনিৰে এদিনাখন গাড়ীৰ টেংকি ফুল হৈ যাব আৰু তেল বাগৰিব ধৰিব টেংকিৰ পৰা। ইয়াৰ পৰা মই আপোনালোকক এটাই বুজাব বিচাৰিছোঁ, মানে এটাই মেছেজ দিব বিচাৰিছোঁ। আমি ডেইলি যিদৰে খাই থাকোঁ তেনেদৰে আমি কেলৰি বাৰ্ণ কৰিবলৈ হ'লে ডেইলি এক্সাৰচাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু মই যে তেতিয়াৰ পৰা কেলৰি বুলি কৈ আছোঁ, কেলৰি ক'ত থাকে, কেলৰি ক'ত কিমান পোৱা যায়, এইবোৰ আমি কেনেদৰে গম পাম? এনেকুৱা কিছুমান কুৱেশ্যন চাগে আপোনালোকৰ বহুতৰে মনত আহি আছে, হয়নে? আহিছেই চাগে। চ' এইখিনিৰ ওপৰতো মই অকণমান কৈ দি আছোঁ। কেলৰি আমাৰ প্ৰ'টিন, কাৰ্বহাইড্ৰেট আৰু ফেটছত পোৱা যায়। 1 গ্ৰাম প্ৰ'টিনত 4 কেলৰি পোৱা যায়, 1 গ্ৰাম কাৰ্বহাইড্ৰেট 4 কেলৰি পোৱা যায়, 1 গ্ৰাম ফেটছত কিন্তু 9 কেলৰি পোৱা যায়। কাৰ্বহাইড্ৰেট বা প্ৰ'টিন কি বুজি পাইছে, বাট ফেটছত অইল জাতীয় খাদ্য বহুত আহি যায়, সেয়েহে এইবোৰত যথেষ্ট পৰিমাণৰ কেলৰি পোৱা যায়। মুঠতে ফেট লছ কৰিবলৈ হ'লে যদি মানুহজনক 2000 কেলৰি লাগে তেতিয়াহ'লে তেওঁ 1200 বা 1500 কেলৰি ডাইট ফ'ল' কৰিব লাগিব। আৰু কোনোবাই যদি ডাইট ফ'ল' কৰিব বিচাৰে দেন মোক কণ্টেক্ট কৰিব পাৰে। আৰু আজিৰ এই ভিডিঅ'টো চাই কোনোবাই যদি খোৱা লোৱা কমাই দিয়ে সেইটো কিন্তু বহুত বেয়া হ'ব। আৰু বহুতকেতো দেখিছোঁ ৰাতি কমপ্লিট একোৱেই নাখায়, সেইটো আচলতে বহুত বেয়া হেবিট হয়। আপোনালোকৰ হাই যেনেকৈ বডি হৈছে তেনেকৈ ভাল পুষ্টিকৰ খাদ্য খাই কমাব লাগিব আপোনালোকে বডি। চ' নোখোৱাকৈ নাথাকিব, খাব ভাল পুষ্টিকৰ খাদ্য খাব। আৰু ৰাতি খাদ্য নাখালে আমাৰ শৰীৰৰ মেটাবলিজম শ্ল' হৈ যায়, তেতিয়া ফেট লছ কৰিব বহুত প্ৰব্লেম হৈ যায়। আৰু ফেট লছৰ সমানে মাচুল লছ হোৱাও দেখা যায়। আৰু ৱেইট লছ মানে ফেট লছ কৰিবলৈ হ'লে গুড নিউট্ৰিশ্যন, ডায়েট এণ্ড এক্সাৰচাইজ এই তিনিটা বহুত ইম্পৰ্টেণ্ট হয়। চ' এইকেইটাৰ বিষয়ে কিবা জানিব থাকিলে মোক কণ্টেক্ট কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো বুজি পালে চাগে কেলৰি কি হয়, শকতখিনৰ লগত কেলৰি কি সম্পৰ্ক, আৰু মানুহ এদিনতে কিন্তু শকত নহয় বা এদিনতে মানুহৰ পেট ওলাই নাযায়, সেইটো চাগে আজি ভালদৰে আপোনালোকে বুজি পালে। চ' কেলৰিৰ ওপৰত গুৰুত্ব দিব, আৰু মই যিখিনি কৈছোঁ সেইখিনি গুৰুত্ব দিব। কিবা যদি বুজি পোৱা নাই মোক কণ্টেক্ট কৰি সুধিব পাৰে। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। নেক্সট আকৌ ৱেইট লছৰ বিষয়ে ভিডিঅ' দিম বাৰু। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।